নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত। আজি বহু দিনৰ পিছত মই আপোনালোকক মোৰ ইউটিউব চেনেল কেচি আৰু অংকিতালৈ আকৌ এবাৰ স্বাগতম জনাইছো। আৰু এই চেনেলটো আচলতে মই বিশেষ এটা উদ্দেশ্যৰে খুলিছিলো যদিও কিছুমান চেনেলটো খোলাৰ কিছুদিন পিছতে এটা বিশেষ অসুবিধাৰ কাৰণে মই যি উদ্দেশ্যৰে চেনেল আৰম্ভ কৰিবলৈ ওলাইছিলো সেই উদ্দেশ্যটো মই ৰেগুলাৰ বেচিছত কৰি যাব পৰা নাছিলো ভিডিঅ'বোৰৰ থ্ৰুৱেদি। গতিকে আজি অকমান সময় পালো কিবাকৈ, গতিকে ভাবিছো বেছিকৈ পলম নকৰি কামবোৰ নিজৰ ভাল লগা কামবোৰ মই সময় অকমান উলিয়াই তাৰ মাজতে আৰম্ভ যাতে কৰি যাব পাৰো। আৰু যিসকলে মোৰ আগৰ দুটামান ভিডিঅ' চাইছিলে বা যিসকলে মোক জানে ওচৰৰ পৰা, তেওঁলোকে হয়তো গম পাইছে চেনেলটো কিয় খুলিছিলো। আচলতে সৰু সুৰাকৈ মোৰ এটা কাপোৰৰ ইণ্ডাষ্ট্ৰি আছে, যিটো আচলতে মই সামাজিকভাৱে ইমান বহলভাৱে কাকো মই দেখুৱাব বা জনাব পৰা নাই, যিহেতু মই সময় মিলাব পৰা নাছিলো। আৰু সেই বিশেষ অসুবিধাটোনো কি আছিলে সেইটো মই ব্লগ এটাৰ থ্ৰুৱেদি আপোনালোকক জনাম বাৰু। কিন্তু তাৰ আগতে মই সময়টো যাতে মই ভালকৈ ইউটিলাইজ কৰিব পাৰো, তো সেইকাৰণে মই আজি মোৰ শালৰ পৰা কেইযোৰমান নুনি কটনৰ কাপোৰ লৈ আহিছো। সেই কাপোৰখিনি মই আপোনালোকক দেখুৱাবলৈ বুলি ভিডিঅ'টো বনাবলৈ লৈছো। গতিকে যিসকলে মোৰ আজি ভিডিঅ'টো চাই ভাল পায় তেওঁলোকে নিশ্চয় আশা কৰো মোক সহায় সহযোগিতা কৰিব ভালকৈ, আৰু লাইক শ্বেয়াৰো কৰিব আৰু ভালকৈ কমেন্টটো দিব, যাতে মই মোৰ এই কামখিনিকে মই আৰু অকণ আগুৱাই নিব পাৰো। বৰ্তমান আচলতে বহুত মহিলাই এনেকৈ নিজৰ ভৰিৰ ওপৰত নিজে স্বাৱলম্বী হবৰ কাৰণে যিটো মই ক'ব বিচাৰিছো যে কাপোৰৰ যিটো এটা ব্যৱসায় হওক বা নিজৰ ভাল লগা এটা প্ৰফেশ্যন বুলিও যদি মই ক'বলৈ যাওঁ, কৰি ভাল পোৱা কাম, তো বহুতেই আচলতে এই লাইনটো বৰ্তমান বাছি লৈছে আৰু চবেই নিজৰ নিজৰ ষ্টাইলত ইউনিক ভাৱে কামখিনি কৰি গৈছে। মোৰো এটা বহুত আগৰ পৰাই, সৰুৰ পৰা বুলি নকওঁ বাৰু, বহুত আগৰ পৰাই এটা মানে সপোন আছিলে, জব বা যদি চাকৰি নকৰো ইন ফিউচাৰ তেতিয়াহ'লে কাপোৰৰ ওপৰতে মানে কিবা এটা কাম কৰা। আৰু যিহেতু মোৰ মাও এই লাইনটোত বহুত আগৰ পৰাই জড়িত হৈ আছে, আৰু যিহেতু অনলাইনত এইবোৰ দেখাই থকাৰ তেওঁৰ বিশেষ তেনেকুৱা অভ্যাস নাই, গতিকে মই যদিও কামবিলাক কৰিবলৈ ভাল পাওঁ বা জানো, তথাপিতো সময় ময়ো পোৱা নাছিলো। আৰু সেইকাৰণে ভাবিলো আজি এইখিনি সময় মোৰ কাৰণে বহুত ধুনীয়া সময়। আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে মোৰ শালৰ কেইযোৰমান ধুনীয়া ধুনীয়া ৰঙৰ কাপোৰ আপোনালোকক দেখুৱাম আৰু দেখুৱাবলৈ পাই আচলতে খুব সুখী হৈছো। কালেকশ্যন আছে, কিন্তু সময় কম কাৰণে মই কেইযোৰমান কাপোৰহে লৈ আহিছো, আৰু ৰংখিনি খুব ডাৰ্ক কালাৰো নহয়, যিহেতু বৰ্তমান আমাৰ বজাৰত লাইট কালাৰ বিলাক বেছি চলি আছে, মহিলাসকলে ভাল পায়। আৰু এতিয়া গৰম যিহেতু আহি আছে, আগন্তুক গৰমৰ কাৰণে আমি শালত বৰ্তমান নুনি কটনৰ কাপোৰে আৰম্ভ কৰিছো। আৰু বেলেগ বেলেগ ধৰণৰো ধৰি লওক কাপোৰ বিলাক বৈ থকা হৈছে, যিহেতু অফিচ কাৰ্যালয়ে হওক বা যিকোনো অকেজনত আজিকালি আমাৰ হাতেৰে বোৱা যিবিলাক নুনি কটনৰ কাপোৰ আছে বা ডিজাইন আছে, কালাৰ আছে, সেইখিনি মহিলাসকলে বেছি প্ৰিফাৰ কৰে পিন্ধিবৰ কাৰণে। আৰু আমাৰ প্ৰত্যেকৰে মনত এটা মহিলাসকলৰ বিশেষকৈ মানে থাকেই, যিসকলে নিজে পইচা পাতি আৰ্ণ কৰে, তেওঁলোকৰ এটা মানে ইচ্ছা থাকে যে ধুনীয়া এযোৰ কাপোৰ পিন্ধা। আগতে আমাৰো আছিলে বা এতিয়াও বৰ্তমানেও পইচা হাতত আহিলে খালি ধুনীয়াকৈ কাপোৰ এযোৰ পিন্ধি নিজকে আইনাত চোৱাৰ আমাৰ প্ৰত্যেকজনী মহিলাৰে আচলতে খুব মন যায়। আৰু কাপোৰ পিন্ধিনো আচলতে কোনে বেয়া পায়, ধুনীয়া কাপোৰ এযোৰ পিন্ধি নিজক সদায় আইনাখনত বেলেগ ধৰণে চাব পাৰিলে নিজৰো ভাল লাগে। গতিকে মই কথা বেছি নকওঁ, মই ইমানতে কথাখিনি কমকে কৈ পেলাই মই কাপোৰ কেইযোৰে আপোনালোকক দেখুৱাম, গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। তো এতিয়া বেছি পলম নকৰি পেলাই মই আপোনালোকক মোৰ ওচৰত আজি বৰ্তমান যিকেইটা কালেকশ্যন আছে কাপোৰৰ, সেইখিনি মই দেখুৱাব বিচাৰিছো। এয়া হাতত মই প্ৰথমতে এটা লৈ আছো লাইট কালাৰৰ, আপোনাৰ মেহেন্দী কালাৰ হ'ব এইটো লাইট কালাৰ। আৰু আপোনালোকে ইয়াৰ মেখেলাখনত দেখিব যে আপোনাৰ য়েল্লো আৰু চিলভাৰৰ ডিজাইন কৰা আছে। আপোনাৰ চিলভাৰ গুণাত আপোনাৰ য়েল্লো কালাৰ বুটা বচা আছে, দেখিছে। আৰু যিকোনো ৰঙৰ মানুহে যদি কাপোৰযোৰ পৰিধান কৰে তেতিয়াহ'লে দেখিবলৈ খুবেই ভাল লাগিব। আৰু আপোনালোকৰ যদি কাৰোবাৰ এনেকুৱা ৰঙৰ কাপোৰ পিন্ধিবৰ ইচ্ছা আছে, তেতিয়াহ'লে মোক আপোনালোকে ডিৰেক্টলি মেছেজ কৰিব পাৰিব, আৰু বাকীখিনি মই তেতিয়া আপোনালোকক গাইড কৰি দিব পাৰিম। ৰেটটো মই আপোনালোকক এতিয়া নকওঁ, আপোনালোকে যদি পচন্দ হয় স্ক্ৰীনশ্বট এটা লৈ পেলাই মেছেজ কৰি দিব মোলে কাপোৰযোৰ। আৰু যিসকলে চিনি পায় সেইসকলে যদি মোৰ পৰা এযোৰ কাপোৰ ক্ৰয় কৰি পেলাই পিন্ধিব বিচাৰে, তেতিয়াহ'লে ময়ো আপোনালোকক প্ৰভাইড কৰিব পাৰিলে কাপোৰযোৰ খুবেই সুখী হ'ম। আৰু পিন্ধি চোৱাৰ পিছত আপোনালোকে খুব আৰাম পাব। এইযোৰ চাওক খুব ধুনীয়া হয়,
আপোনালোকৰ বৰ্তমান ট্ৰেণ্ডিঙত এনেকুৱা লাইট কালাৰবোৰ চলি আছে, সেইকাৰণে মই লাইট কালাৰে লৈ আহিছোঁ। আৰু যিহেতু ছামাৰ আহি আছে, গতিকে এই গৰমৰ দিনকেইটাত আমাৰ সকলোৱে অফিচ কাৰ্যালয় হওক বা যিকোনো পাৰ্চনেল অকেজনত হওক আমি এনেকুৱা কাপোৰবোৰ বেছি ষ্টেণ্ডাৰ্ড লাগে পিন্ধিলে আজিকালি। পাটৰ, মুগা, এৰী এইবোৰতো মৰ্যাদা আছেই, কিন্তু তাৰ লগতে আপোনাৰ এনেকুৱা হাতেৰে বোৱা নুনী কটনৰ কাপোৰ এযোৰ গাত পৰিধান কৰিব পাৰিলে আমাৰ মহিলাসকলৰ আচলতে খুবেই ভাল লাগে। আৰু এয়া লাইট কালাৰ হয়, যিকোনো ৰঙৰ মানুহে পিন্ধিব পাৰিব। আৰু কিনি পেলাই পিন্ধাৰ পিছত আপোনালোকে অকণো বেয়া নাপাব কাপোৰযোৰ। গতিকে মই এইখিনি 100% গেৰাণ্টি দি পেলাই ক'ব পাৰো। আৰু মোৰ শালত বৰ্তমান যিখিনি কাপোৰ লাগি আছে সেইখিনি এতিয়া মই ৰেডি হোৱা নাই দেখাবৰ কাৰণে। বৰ্তমান যিখিনি মোৰ ষ্টকত ৰেডি হৈছিলে শালৰ পৰা, মই সেইখিনিয়ে আপোনালোকক দেখাব বিচাৰিছো। আৰু এতিয়া মই আপোনালোকক দেখাব বিচাৰিছো এইটো হালধীয়া ৰঙৰ কাপোৰ। আৰু এই ৰংটো আচলতে খুব মৰম লগা এটা কোমল ৰঙৰ কাপোৰ হয়। আৰু মোৰতো আচলতে গোটেইকেইটা ৰঙেই এতিয়া ভাল লাগে, ভাল লাগিছে। কিন্তু লাগিলেও মই প্ৰথমতে আপোনালোককহে দেখাব বিচাৰিছো মোৰ কাপোৰখিনি। গতিকে চাওক, এই কাপোৰযোৰত আপোনালোকে দেখিব পাৰিছে যে আপোনাৰ হোৱাইট আৰু মেৰুন কালাৰত ফুলৰ ডিজাইন কৰা আছে। আপোনাৰ হোৱাইটত বুটা বচা আছে আপোনাৰ ফুলৰ। কালাৰটো পিন্ধিলে আচলতে খুব ভাল লাগিব বুলি মই ভাবো। আৰু এই চাদৰখনৰ লগত আপোনালোকক মই মেখেলাখনো দেখাই দিব বিচাৰিছো। মই পিন্ধি দেখাব পাৰিলেতো খুবেই ভাল আছিলে, কিন্তু মোৰ হাতত আচলতে সিমানখিনি সময় নাই যে মই আপোনালোকক পিন্ধি পেলাই দেখাম। এয়া চাওক, এখন মেখেলা হয়। মেখেলাখনৰ আপোনাৰ লগতে আছে ব্লাউজৰ পিচ আৰু চাদৰৰ পাৰি লগোৱা আছে। আপোনালোকে যদি কাৰোবাৰ ভাল লাগে এই কালাৰটো, মোলে আপোনালোকে স্ক্ৰীনশ্বট লৈ পেলাই পঠাব পাৰিব। আচলতে গৰম দিন আহি থকাৰ কাৰণে মই নুনী কটনে প্ৰিফাৰ কৰিলো। আৰু আমাৰ প্ৰায়বিলাক মহিলাৰে যিহেতু মনবোৰ একে থাকে, হাতত 2 পইচা থাকিলে চাদৰ মেখেলা, বিশেষকৈ মহিলাসকলৰ কাপোৰ এযোৰ পিন্ধি নিজকে এটা বেলেগ লুক দিয়াৰ আচলতে আমি বিচাৰো চাবৰ কাৰণে। আৰু এয়া চাওক, এইটো মোৰ একদম বহুত ভাল লাগিছে কালাৰটো। আপোনালোকৰো হয়তো চাগে কাৰোবাৰ ভাল লাগি যাব পাৰে কালাৰটো। চাওক, ব্লু কালাৰত আছে আপোনাৰ য়েল্লো আৰু হোৱাইটত ফুলৰ ডিজাইন কৰা আছে। গতিকে আপোনালোকে ভিডিঅ'টোত যদি ভালকৈ দেখিব পাৰিছে, কালাৰটো ব্লু কালাৰত হয়। খুব ধুনীয়া কালাৰ, পিন্ধিলে ভাল লাগিব। এইটো এখন চাদৰ হয়। আৰু মেখেলাখন মই আপোনালোকক দেখাই আছো। এইখন আপোনাৰ মেখেলাৰ ডিজাইনটো এইটো হয়। আপোনাৰ মেখেলাৰ ডিজাইনটো এইখন আপোনাৰ মেখেলা। পিন্ধি দেখাব পাৰিলে আচলতে খুবেই ভাল আছিলে। মই বাকী কেইযোৰ বাৰু চেষ্টা কৰিম অকমান পিন্ধি পেলাই দেখাবৰ কাৰণে। আৰু এইটো আপোনাৰ ব্লাউজ পিচ হয়। ব্লাউজ পিচৰ লগত আপোনাৰ চাদৰৰ পাৰি ধুনীয়াকে ইয়াতে লগোৱা আছে। গতিকে কাৰোবাৰ ভাল লাগিলে আপোনালোকে মোলে স্ক্ৰীনশ্বট লৈ পঠাব পাৰিব। আৰু এতিয়া মই দেখাব বিচাৰিছো অলপমান গুলপীয়া ৰঙৰ নিচিনা এযোৰ কাপোৰ। কোমল কালাৰ এইকেইটা। গৰমত পিন্ধি খুব আৰাম পাব। নুনী কটনৰ কথা মই এক্সট্ৰাকে আপোনালোকক নকলেও, যিসকলে পিন্ধি এক্সপিৰিয়েঞ্চ কৰিছে বৰ্তমান তেওঁলোকে ভালকৈয়ে জানে যে কাপোৰটো পিন্ধিলে আচলতে গাতে লাগি থাকিলে কিমান ভাল লাগে। ইয়াত য়েল্লো, পিংক আৰু হোৱাইটত ফুলৰ ডিজাইন কৰা আছে কাপোৰত। আৰু এইখন আপোনাৰ আচলতে চাদৰখনহে আছিলে দেই। এখন চাদৰ হয়। এইখন চাদৰ। আৰু এই চাদৰখনৰ লগতে মই মেখেলাখনো দেখাব বিচাৰিছো। এইখন মেখেলাখন হয়। আৰু মেখেলাৰ লগতে আপোনাৰ ইয়াত চাব, এইটো ব্লাউজ পিচ হয়। চাদৰৰ পাৰি ধুনীয়াকে লগোৱা আছে। যিসকলে পাৰি লগাই পিন্ধিব বিচাৰে পাৰি লগাই পিন্ধিব পাৰিব। আৰু এটা কালাৰ মোৰ বহুত ফেভৰেট হয়। এইটো আপোনাৰ মেৰুন কালাৰতে হয়। এইটো কালাৰ খুব ধুনীয়া। বহুতে পিন্ধিছে আচলতে এই কালাৰটো। ময়ো খুব বিচাৰি থাকো এই কালাৰটো পিন্ধিবৰ কাৰণে। গতিকে এইটোৱে ভাল লাগিব বুলি মই এইটোৱে শালত লগাব পোৱাৰ কাৰণে এনেকে ৰেডি কৰিছে আচলতে কাপোৰযোৰ। আৰু ইয়াত চাওক, আপোনাৰ চিলভাৰত য়েল্লো কালাৰ ফুলৰ ডিজাইন কৰা আছে। আৰু কাপোৰত চিলভাৰ কালাৰটো থাকিলে খুব গ্লেজ কৰে আজিকালি। পিন্ধি ভাল পায় ছোৱালী হওক বা মহিলাসকলে। গতিকে আমিও তেনেধৰণে কাপোৰযোৰ ক্ৰয় কৰিবলৈ চেষ্টা কৰিলো। আৰু এই চাদৰখনৰ মেখেলাখন হ'ব আপোনাৰ, এইখন আপোনাৰ মেখেলাখন। এইখন মেখেলাখন হয়, চাব পাৰিব। মেখেলাখনৰ লগত আপোনাৰ ব্লাউজ পিচটো এইটো হ'ব। চাদৰ পাৰি লগোৱা আছে। যদি কাৰোবাৰ ভাল লাগে কাপোৰযোৰ স্ক্ৰীনশ্বট লৈ পেলাই মোলে পঠাব পাৰিব। আৰু এতিয়া মই লাষ্ট আপোনালোকক দেখাম পাৰ্পল কালাৰ। খুব মৰম লাগে নহয়নে এই কালাৰটো। এইখন আপোনাৰ মেখেলাখন হয়। মেখেলাখন হয় দেই এইখন।
মেখেলাৰ লগত আপোনাৰ এইটো ব্লাউজৰ পিচ এইটো আছে, চাব পাৰিব। মেখেলাখন হয়, মেখেলা। মই আচলতে খুব জবৰ জংকে বস্তুখিনি দেখাব লগা হৈছে, কাৰণ ভিতৰত মোৰ ছোৱালী এজনী শুই আছে, জন্ম হোৱা বেছি দিন হোৱা নাই, গতিকে সেইফালে চিঞৰিবও পাৰে। সেইকাৰণে খুব লৰালৰিকে মই দেখাইছো, ভালকৈ মই দেখাব পৰা নাই আপোনালোকক, কিন্তু মই চেষ্টা কৰিম নেক্সট ভিডিঅ' কেইটাত যাতে মই পিন্ধি একদম ধুনীয়াকে আপোনালোকক প্ৰেজেন্ট কৰিব পাৰো কাপোৰযোৰ। এইযোৰ চাওক, পাৰ্পল কালাৰৰ হয়, আপোনাৰ হোৱাইট আৰু পাৰ্পলৰ বুটাৰ ডিজাইন কৰা আছে কাপোৰযোৰ। গতিকে গৰম দিনত একদম বহুত ধুনীয়াকে পিন্ধিব পৰা এযোৰ কাপোৰ। আৰু ৰেটবোৰো যিহেতু ইমান বেছি নহয়, আমি এইখিনি আচলতে আমি সকলো মহিলাই কাপোৰৰ কাৰণে এইখিনি আমি প্ৰিফাৰ কৰো। ৰেটলৈ আচলতে যাব নালাগে, ভাল লাগিলে আচলতে কাপোৰযোৰ পৰিধান কৰাতহে আমি গুৰুত্ব দিওঁ সাধাৰণতে মহিলাসকলে। গতিকে বেছি কথাও নকওঁ, যিসকলৰ আজি মই দেখুওৱা এই কাপোৰ কেইযোৰ ভাল লাগিলে আপোনালোকে মোলৈ মেছেজ কৰিব। আৰু কালেকশ্যন মোৰ ওচৰত আছে, মই ক'লোৱে সময় উলিয়াই মই আৰু ভিডিঅ'বোৰ দি যাবলৈ আপোনালোকক মই চেষ্টা কৰিম। ৰেগুলাৰ বেচিছতে মই দিবলৈ চেষ্টা কৰিম, যিহেতু অসুবিধা হোৱাৰ কাৰণেহে মই প্ৰায় 1 বছৰ মানেই মই ভিডিঅ'বোৰ আপলোড কৰি থাকিব পৰা নাছিলো। ষ্টক মোৰ ওচৰত বহুতখিনি হৈ গৈছে, গতিকে মই এটা এটা ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকক কাপোৰবোৰ দেখাই যাম। আজি মই খুব কম মানে 6যোৰ মানহে কাপোৰ আপোনালোকক দেখাব পাৰিলো, কিন্তু মই আকৌ সময় উলিয়াই পেলাই আপোনালোকক মই আৰু বাকী কেইযোৰ কাপোৰো মই দেখাম মোৰ ওচৰত থকা, আৰু আমাৰ শালো মই আপোনালোকক দেখাম। আৰু যিহেতু মোৰ একদম ঘৰতে বোৱা কাপোৰ হয়, আৰু যিসকলে নি পেলাই পিন্ধিব, মই ভাবো যে কেতিয়াও আপোনালোকে কাপোৰযোৰ পিন্ধাৰ পিছত গিল্ট ফিল নকৰিব। যিহেতু ঘৰত মোৰ ইণ্ডাষ্ট্ৰি আছে, ঘৰৰ পৰাই মই কাপোৰ তেনেকে বৈ পেলাই বৰ্তমান বজাৰলৈ উলিয়াই নিবলৈ আৰম্ভ কৰিছো। গতিকে আপোনালোকেও হয়তো যিসকলে মোৰ পৰা ক্ৰয় কৰিব নিশ্চয় বেয়া নাপাব বুলি মোৰ আশা আছে, মোৰ বিশ্বাস আছে। আৰু ভিডিঅ'টো যিসকলে মোৰ চাইছে, আপোনালোকৰ আশীৰ্বাদ বা সহযোগিতা পাম বুলিও মই আশা ৰাখিছো। লগতে চেনেলটো চাই পেলাই আপোনালোকে এবাৰ লাইক, কমেন্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ হলে ভুলতো নাপাহৰিব, কাৰণ আপোনালোকৰ অবিহনে মই একোৱেই নহয় এই কামটো লৈ আগবাঢ়ি যাবৰ কাৰণে। আশা কৰিছো আপোনালোকে মোক সহায় কৰিব, যথেষ্টখিনি মৰম দিব, তেতিয়াহে মই মোৰ কামখিনিক আপোনালোকৰ ওচৰত ধুনীয়াকৈ দেখাব পাৰিম। আজিলৈ ভিডিঅ'টো আৰু দীঘলীয়া নকৰো, ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছো।